खुलुमबाय स्टुडियो आं रबन बसुमतारी इउपिपिएल लाइमोन दैदेनगिरि अशोक गयारिनि बाखनायथाव आरो गोग्गाथाव हाबा नंगौ बिथां अशोक गयारिया समाजाव हारि धोरोम बासियालासे सुबुंफोरनि गोबां दुखु जारलाखौ नुनानै मदद होबोनाय हाबाफारिखौ जों नुनो मोनबोगासिनो दं थिग बेबायदिनो मैदेरजों जिउ जोबनांनाय दुखुथिया नखरनो अनसुंथाइ होदों अशोक गयारि बिथाङा देबरगाव बियाबनि लुंचुंगाव ओनसोलनि सिङाव थानाय लखिपुर आरो जामेलापुर गामियाव मैदेरजों गाथारजानाय दुखुथिया नखरनियाव इउपिपिएलनि लाइमोन दैदेनगिरि अशोक गयारिया नुजाथिहैना खौरां लाहैनायजों लोगोसे गावनिफ्राय अनसुंथाइबो गथायो मख'जाथावदि थांनाय 8 आगस्ट खालारनि हराव मासे मैदेरनि उदखाराव लखिपुर गामियाव सासे 6 बोसोर 6 दाननि उन्दै गथ' आरो 55 बोसोरनि सासे सुबुंनि जिउ खहा जादोंमोन जिउ गोमानानै नखरनि थासारिखौ नुनानै दुखुथिया नखरनिसिम दावबायहैनायजों लोगोसे जाग्रा आदार आरो खामानियाव नांनाय बेसाद बायदि हैनानै मदद होदों बिथां अशोक गयारिया মই খুব দুখ লাগিছে যোৱা আগষ্ট 8 তাৰিখতে ৰাতি 1 বজাত এটা বনৰী হাতীয়ে আমাৰ যিমান ইয়াত আদিবাসী তাৰপিছত আমাৰ সন্তালী মানুহ আছে তাত আমাৰ ইয়াত মানে আদিবাসী যিমান ইয়াত মানে লংচুং অঞ্চলত তেখেতসকলে খুব দিনৰ পৰা ইয়াত সংসাৰ খাই আছিল তাতে মই দুটা গাঁৱত আজি ভিজিট কৰিবলৈ পালো এটা ঠাইত লখিপুৰ বুলি কয় তাত 6.5 বছৰ বয়সৰ সৰু বাচ্চা খুব মানে বেয়াকে তেখেতক মানে আঘাত কৰি পেলাই হাতীৰ সংঘাতত তেখেতে মৃত্যু গ্ৰহণ কৰিব লগা হ'ল আৰু ইয়াত মানে এটো হ'ল মানে জামিলাপুৰ বুলি কয় এই জামিলাপুৰ গাঁৱত আমাৰ পুৰুষ এজন 55 মান ইয়াৰ্স বয়সৰ 55 বছৰ বয়সৰ এজন পুৰুষে মৃত্যু মানে গ্ৰহণ কৰিব লগা হ'ল মই তেখেতসকলৰ দুইটাৰ পৰিয়াল হয় মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে তেখেতসকলৰ আত্মাটো যাতে ওপৰত গৈ যাতে সদায় শান্তি মানে কিবা থাকিব পাৰে তেখেতসকলক মই আজি ভিজিট কৰি প্লাই চালো আৰু তেখেতসকলৰ লগত দুখ বেদনা বিলাক মই শেয়াৰ কৰিলো আৰু তাৰ লগতে অলপ মই সামান তেখেতসকলক দিলো অলপ পইচা দিলো আৰু আই থকা সময়ত তেখেতসকলৰ লগত থাকি প্লাই আৰু তেখেতসকলৰ যিমানে মানে প্ৰবলেম হ'ব তাত থাকি প্লাই আৰু যি সমস্যা মোক ৰাইজে জনাইছে যে হাতীৰ ইয়াত সমস্যা হৈ আছে যেটো ইয়াত দুইটা ৰেঞ্জ পৰে গৌৰাং ৰেঞ্জ আৰু তাৰ পিছত উল্টাপাৰি ৰেঞ্জ পৰে তাতে ডিফৰ লগত আলোচনা কৰি প্লাই কেনেকা এই হাতীৰ সংঘাতৰ পৰা যাতে আমাৰ এই অঞ্চলৰ লংচুং অঞ্চলৰ ৰাইজবিলাকক যাতে সমাধান কৰি দিব পাৰে তাৰ বাবে মই ডিপো লগত আৰু আমাৰ এমএলএ সাহেব আছে আমাৰ চিফ ছাৰ আছে মই তেখেতসকলক অৱগত কৰিম আৰু তেখেতসকলৰ লগত আলোচনা কৰি প্লাই কেনেকৈ মানে লংচুঙৰ যিমান ৰাতিত মানে সদায় দিগদাৰি দি থাকে হাতীবিলাকে যাতে হেতু কেনেকৈ নাইকিয়া কৰিব পৰা যায় তাৰ কাৰণে আলোচনা কৰিছো আৰু আশা কৰিছো আই থকা সময়ত যাতে তেখেতসকলে যাতে পুনৰ তেনেকৈ আৰু মৰিব লগা নহয় আৰু মৃত্যু গ্ৰহণ কৰিব মানে নালাগে তাৰ কাৰণে যাতে ডিপাৰ্টমেণ্টক মই অনুৰোধ কৰিছো যাতে আমাৰ ডিপাৰ্টমেণ্টে আমাৰ হলটুগাঁও ডিভিজনৰ ডিপট মহোদয় আৰু যিবিলাক আমাৰ গৌৰাং ৰেঞ্জ আৰু উল্টাপানী ৰেঞ্জ মানে ৰেঞ্জ অফিচাৰক মই জনাইছো এই মাধ্যমৰ থ্ৰুদি যাতে তেখেতসকলে আহি পেলাই অতি সোনকালে যাতে ইনিচিয়েটিভ লয় যাতে ৰাইজক বচাৰ ৰাইজৰ লগত থাকি পেলাই যাতে ৰাইজৰ সমস্যাবিলাক যাতে হাতীৰ পৰা কেনেকৈ সমাধান কৰিব পৰা যায় তাক যাতে অতি সোনকালে তেখেতসকলে একশ্যন লয় মই তাক অনুৰোধ জনাইছো আৰু যদি ডিপাৰ্টমেণ্ট ফালৰ পৰা যদি কিবা তেখেতসকলক যদি ক্ষতিপূৰণ কিবা এটা দিব লগা যদি আছে যদি অতি সোনকালে যাতে তেখেতসকলে যাতে ঘৰত আহি পেলাই যাতে খবৰ লৈ পেলাই যাতে তেখেতসকলক যাতে চৰকাৰৰ ফালৰ পৰা যাতে তেখেতসকলক ক্ষতিপূৰণটো যাতে অতি সোনকালে দিয়ে মই সেইটো আজি আপোনালোকৰ মাধ্যমৰ থ্ৰুদি মই জনাইছো আমাৰ ভাতৃ ফালৰ পৰা আমি দিছো আৰু আমাৰ চিফ মহোদয় আৰু আমাৰ এমএলএ মহোদয় অলৰেডি আহি গৈছে আৰু আলোচনা কৰি পেলাই কেনেকা এই তেখেতসকলৰ সমস্যাবিলাক সমাধান কৰিব পাৰে তাৰ কাৰণে আমি আলোচনা কৰিম আমাৰ লংচুঙত আহি পেলাই মোক ভাল লাগিছে আৰু এই যে আমাৰ লংচুঙত বহুত ঘটনাটো ঘটি গ'ল আৰু আমি ইয়াৰ লংচুঙৰ ভিতৰতে এই যে আমাৰ লংচুঙত আমাৰ বহুত গাঁৱৰ অকল আমাৰ ঝামেলাপুৰত নহয় আৰু যি ঘটনাটো ঘটি গ'ল এইটো ঝামেলাপুৰ আৰু ঝামেলাপুৰৰ গাঁৱৰে এই যে আমাৰ গাঁওবুঢ়াটো আছিল এইটো মাণ্ডেলৰ গাঁওবুঢ়া চপল টুডু এইটো 2 দিন আগতে
ৰাতি আহি পেলাই এনে ৰাতি 12:30 টাইমত হাতী আহি পেলাই আমাৰ কাকাটো নাগাবৰাটো সেইটো মাৰি দিছে। বহুত চিন্তাৰ কথা, আমি বহুত চিন্তা কৰিলোঁ আৰু চিন্তা কৰি পেলাই আমি বহুত মানে ছাৰ জনাই দিছে। আবার কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ তলত এই যে উল্টাপানী ৰেঞ্জ আছে, আমাৰ অফিচাৰ কিবা ফৰেষ্ট অফিচাৰটো আমি জনাই দিছোঁ। আৰু বহুত মানে পুলিচ কিবাটো আহিছিল, ইয়াত আহি পেলাই ছাৰ মানে আহি পেলাই দেখিছে আৰু দেখি পেলাই বহুত মানে লেখালেখি আৰু পশ্চিমদামত লৈ গ'ল। আৰু পশ্চিমদামত যোৱাকালি আহি পাইছে। আমি যোৱাকালি আমি কিবাটো মানে দফানটো কৰিছে। আৰু আজি সকালৰ পৰা সংগঠনৰ আৰু আমাৰ ছাৰ MLA ছাৰ আহিছিল, ভাল লাগিছে বহুত। মানে ইয়াৰ মানে আমি বহুত দুখ পাইছিল, সেইটোৰ কাৰণে বহুত ভাল ভাল কথা কৈ গৈছে আৰু আমি ভাল লাগিছে। আৰু ইয়াত আমাৰ গাঁৱতে বহুত ভয় আছিল, এতিয়া পৰ্যন্ত আমাৰ কোনো শান্তি নাই। ৰাতিও আৰু দিনতে অলপ ভাল লাগিব, চবজন আমি দেখিলে আমি আৰু বেলেগ মানুহ আমাকে দেখিব ভাল লাগিব। কিন্তু ৰাতি হ'লে বহুত ভয় থাকে, আমি বহুত ভয় থাকে একদম। মানে হাতীটো আহি আমি এইটো অনুৰোধ আছে চৰকাৰত যে আমি কেনেকুৱা বাচি থাকিম। আৰু এনে আমি বহুত ভয়ংকৰতে আছে, এইটোৰ কাৰণে আমি জনাই দিছে যে আমি বহুত ভয়ংকৰতা আছে, আমি এতিয়া কেনেকুৱা বাচি থাকিমৰ কাৰণে আমি MLA ছাৰত জনাই দিছোঁ যে ছাৰ প্লিজ আমাৰ কাৰণে এটা গাইডলাইন তাতো কিবা দি দিয়ক, যাতে আমি হাতীৰ পৰা বাচি থাকিব পাৰিম। এইটো আমি মানে অনুৰোধ কৰিছোঁ। আৰু আমি ভাল লাগি আছে এতিয়া আপুনি আহিছে, আমাৰ অশোক ছাৰ ডাঙৰীয়াটো আহিছে, এইটোৰ কাৰণে বহুত ভাল লাগিছে। অশোক ছাৰে কৈছে যে এই আমাৰ গাঁৱতে যি আমাৰ সুপল টুডু কাকাটো মৰিছে, সেইটোৰ কাৰণে অলপ সুবিধাটো দি আছে আৰু আজিও দিছে, অলপ খাৱা আৰু অলপ মানে পইচা টুকুটা হেল্প কৰি দিছে। আৰু লাষ্ট টাইমৰ কাৰণে বাচ্চাৰ কাৰণে অলপ চাইকেল দিব। আৰু চবজনৰ মানে গাঁৱৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিম এতিয়া, আৰু যাতে আমাৰ কাৰণে অলপ সহায় কৰিব, যাতে আমি জংঘলত হাতীৰ পৰা আমি বাচি থাকিব পাৰিম। থেংক ইউ ছাৰ।